পৰা আহিছো বাংগালোৰলৈ ইমান কমকে শ্বেয়াৰ কৰিলে কেনেকৈ হ'ব অকণ জোৰ কাৰো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আকৌ মই আহি গ'লোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। চ' আজি মই গৈ আছোঁ বিহু চাবলৈ। বিহু ক'ত চাবলৈ যাম? মানে বেংগলত। এই কাপোৰ কানি পিন্ধি লওঁ আৰু মানে বেংগলত বিহু পাতিছে আছাম ছ'চাইটিয়ে। চ' তাতে গৈ আছোঁ বিহু চাবৰ কাৰণে। তাতে সুদূৰ অসমৰ পৰা আচুৰ্য বৰপাত্ৰ আহিব, যাক বিদুৰভাই বুলি পৰিচয় দিয়ে। এতিয়া মই তাত গৈ আছোঁ আৰু লাষ্টলৈকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকক মানে বেংগলত কেনেকুৱা প্ৰগ্ৰেম পাতিছে আপোনালোকক মই দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল চিনফা ব্লগ। চ' আমি গৈ আছোঁ আজি MG ৰোড বিহু চাবৰ কাৰণে। ক'ত মানে বিহু চামগৈ আমি বেংগলোৰ চিটিত। এতিয়া আমি আহি আছোঁ মোৰ ফ্ৰেণ্ডৰ লগত, ৰঞ্জিত কৃষ্ণাৰ ফ্ৰেণ্ড। আমি এতিয়া তিনিজন আহি আছোঁ কাক চাবলৈ, আচুৰ্য বৰপাত্ৰ। তো আমাৰ আছাম ছ'চাইটি বেংগলোৰ প্ৰগ্ৰেম পাতিছে বিহু ফাংচন, তাকে আমি আহি আছোঁ চাবৰ কাৰণে। তো চ' আপোনালোকে মোৰ লাষ্টলৈকে ভিডিঅ'টো চাই দিব, আপোনাক মই দেখুৱাই গৈ থাকিম যেনেকৈ মানে বেংগলোৰত কেনেকৈ বিহু পাতিছে। আৰু এইটোৱে আছিলে অল এয়াৰপৰ্ট, সেইখন গেট আছিলে। তো এতিয়া আমি আহি আছোঁ, বহুত ডাঙৰ হয় কেম্পাছটো। তো আমি এতিয়া অল এয়াৰপৰ্টৰ ছাইডে ছাইডে হাইৱে আহি আছোঁ আৰু ইয়াৰ পৰা লাগিব মিনিমাম 20 মিনিট MG ৰোড। তাৰ পৰা আমি বিহু প্ৰগ্ৰাম পাম চাবৰ কাৰণে। এতিয়া আমি ফচি গ'লোঁ বেংগলোৰ ট্ৰেফিক। ইণ্ডিয়াত নাম আছে মানে বেংগলোৰ আৰু ট্ৰেফিক জাম বুলি চবেই জানে। মানে গুগলত মাৰিলেও আটাইতকৈ ইণ্ডিয়াৰ ভিতৰতকৈ ট্ৰেফিক জাম হ'লে ইয়াতে পৰিব আৰু বেংগলোৰে দেখাব। আমি এতিয়া আহি আছোঁ, দমলো পাইছোঁ। আজি আমাৰ আৰু কঁকাল মানে 7খন হ'ব আৰু হেল্ল' ফ্ৰেণ্ডছ, আজি বোলে আমাৰ ৰঞ্জিতে বোলে বিহু তামাম দিব আৰু তাৰ বোলে মানে কঁকাল 7খন হৈ আছে, তামাম নাচিম বুলি কৈছে আৰু একেবাৰে সেই টঙালি আৰু একদম কঁকালত মাৰি গামোচা মূৰত মাৰি আৰু তামাম দিব বোলে। আমি আৰু চোৱাতহে ব্যস্ত আৰু যি মানে ভাল মাৰিছে একো মনাই নাপায়। কেনেকুৱা বিহু নাচিবলৈ ওলাইছে আৰু আমি তিনিটা বেংগলত গৈ পেলাই। আৰু আমাৰ এয়া আহি আছে আমাৰ এজন লোকেল নহয়, এজন লৈ আহিছে মানে চিন পায় আৰু বহুত ভাল আৰু প্ৰগ্ৰেম চাবৰ কাৰণে লৈ আহিছে তেখেতে। আমাৰ অসমৰ কেনেকুৱা বিহু পাতে তেখেতকো অলপ দেখুৱাই দিব লাগিব। হেল্ল', আমি MG ৰোড পাইছোঁহি। গাড়ীৰ পৰা নামিছোঁ, যাম এতিয়া তাতে। এইখন ষ্টুডিয়াম, এইবোৰ মানুহ জাম লাগি আছে টিকেটৰ কাৰণে। এতিয়া আমি আহি পালোঁহি। এতিয়া আমি এণ্ট্ৰি কৰিম আৰু এইটো হয় ইয়াৰ ভিতৰত পাতিছে, গামোচা চুৰিয়া পিন্ধি বহি আছে। টিকেটৰ কাৰণে লাইন পাতিব লাগিছে। এতিয়া মই ফাইনেলি আহি পালোঁ, ইয়াত টিকেটৰ একদম লাইন লাগি আছে। লৈ পিনে মানুহবোৰ আহি আছে। আমি টিকেট ল'লোঁ, এইডাল এতিয়া হাতত মাৰিব লাগিব ৰিবন। তাৰপিছত আৰু এটা এনেকুৱা কুপন দিছে, এইটো
লিখা আছে ইয়াতে আমাৰ অসমৰ মানে জাতি আৰু কিবা লিখা আছে এইটো। তো এতিয়া আমি টিকেট কাটিলোঁ, আমি অলপ ভিতৰত সোমাম আৰু পিছত আপোনালোকৰ ভিতৰখন কেনেকৈ আৰু সজাইছে তাকে দেখাম। মানে বেংগলোৰত আৰু বিহু পাতিছে, তো আপোনালোক চব মই দেখাই আছোঁ। ঠিক আছে, অলপ পিছত ভিডিঅ'টোত আপোনালোকে লাষ্টলৈ চাই। এতিয়া আমি এণ্ট্ৰি কৰিম এতিয়া ভিতৰত। এইপিনে টিকেট চেক চলি আছে। এইপিনে আমি ভিতৰত সোমাই আছোঁ এতিয়া আমি গৈ আছোঁ আচুৰ্যক চাবৰ কাৰণে বেংগলোৰত। পালোহি। দেখুৱাই আছোঁ এতিয়া প্ৰগ্ৰেম চলিব আচুৰ্যৰ। আপোনালোকে চাই থাকক, আহি আছোঁ বিহু চাবৰ কাৰণে বেংগলোৰ। This group legacy is since 1979 and কংগ্ৰেছ আপোনালোকে কেনে হ'ব কোন সকলোৱে কেনে কৈছে ভাবি লাগে মনা ওয়াটারফল কত সামুসেরে জিমানে হোক মোবাইলৰ ফ্লেছ লাইট এটা মনত পৰিছে 2 বছৰ আগতে শুরু কৰা আৰু মোবাইলৰ ফ্লেছ লাইট জ্বলাব পাৰে ভাল লাগিব কৰিবলৈ লাগে মনা কম হৈছে লাগে মনা ওয়াটারফল কত সামুসেরে জিমানে হোক আমাৰ বেংগলোৰ ফাংচন আচুৰ্য বৰপাত্ৰ প্ৰগ্ৰেম আপোনালোকক অলপ দেখুৱাই আছোঁ। ৰঞ্জিত আমি হলৰ ভিতৰত সোমালোহি, অলপ দেখুৱাই আছোঁ আপোনালোকক। এনেকৈ মানে বেংগলোৰত বিহু আয়োজন কৰিছে। তো এতিয়া বেলেগ প্ৰগ্ৰেম চলি আছে, অলপ পিছতে আচুৰ্য বৰপাত্ৰ উঠিব, তাকে আপোনালোকক দেখুৱাম। ঠিক আছে।
এয়া ষ্টাৰ্টিং এটা মিচিং দল আহিছে পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে তাকে অলপ দেখাওঁ এইখিনি হ'ল আমাৰ আসাম ছ'চাইটি অল মানে চিনাকি পৰিচয়ৰ কাৰণে আঠাইছে আচলতে আমাৰ ফালৰ পৰা এটি সৰু উপহাৰহে আচলতে অসম ছ'চাইটিলৈ বাংগালোৰ অসম ছ'চাইটিলৈ মই এবাৰ পঢ়ি দিওঁ এইখন প্ৰতি সভাপতি সম্পাদক বসন্ত উৎসৱ উদযাপন সমিতি অসম ছ'চাইটি বেংগালুৰু 25 চ'ত 1428 ভাস্কৰাব্দ নাচনীয়ে বহাগী আকৌ আহি পালেহি ৰাতি দুপৰলৈ ৰাইজৰ মৰম বতলাৰ সময় আকৌ আহি পালেহি আকৌ মৰম আহিবনে হৃদয়কা বাটেৰে ভাল পোৱা বাঢ়িবনে অভিমানী হিয়াতে ফুল হ'লে ফুলিবই বৰষুণৰ পিছত ৰ'দ ওলাবই কৰোণাই বিদায় লোৱাত অসমীয়া মানুহে বিহু মাৰিবই হয় নে কওক হয় দুবছৰৰ মূৰত মুকলিমূৰীয়াকৈ বিহু মাৰিবলৈ পাইছোঁ আমি এনেহেন বতৰত আপোনাক সবে সংগীতানুষ্ঠান পৰিৱেশনৰ হেতু আমাক নিমন্ত্ৰণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে জনাইছোঁ ৰঙালী বিহুৰ অলেখ অযুত শুভকামনা
মাতৃভূমিৰ পৰা আঁতৰত থাকিও আপোনালোকে অসমীয়া সংস্কৃতিৰ যি চৰ্চা অব্যাহত ৰাখিছে সেয়া শলাগ লোৱাৰ লগতে এই যাত্ৰা থমকি নৰক সেই আশাৰে আপোনালোকৰ মৰমৰ সংগীত শিল্পী মই আচুৰ্য বৰপাত্ৰ। মানে ফুড খানাৰ কাৰণে তৈয়াৰ হৈ আছে, খানা খাই আছে ইয়াতে মানে কুপন ল'ব লাগে আৰু খানা খাব লাগে। এইপিনে চব অসমৰ ট্ৰেডিশ্যনেল হয় খানা। এইপিনে এতিয়া আমি গৈ আছোঁ, ইমানতে মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। আকৌ আপোনালোকক পুনৰ লগ পাম, ধন্যবাদ।